Hi everyone, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আহক বনাও ভাপত দিয়া পিঠা। একেবাৰে কম সময়ত সহজতে 10 মিনিটতে বনাব পৰা ভাপত দিয়া পিঠা ৰেচিপি আৰু এবাটি পিঠাগুৰিয়ে ষ্টিল বাটিত মইনো কেনেকৈ বনালো চাও আহকচোন। আৰু ইয়া দেখিছেনে ঘৰৰে জহা চাউল লৈ লৈছো দুটেমা আৰু ইয়াতে দিম এতিয়া পানী আৰু পানী দি গুটেখিনি ভালকৈ মিক্স কৰি আৰু 10 মিনিট মানৰ কাৰণে তিয়াই থৈ দিম আৰু গুটেখিনি ভালকৈ মিক্স কৰি আৰু ইয়াতে এতিয়া ঢাকনিখন দি দিম। আৰু ইয়া দেখিছেনে 10 মিনিটৰ পাছত চাউলকেইটা ভালকৈ টুকি থলো আৰু টুকি শুকান কাপোৰখনত মেলি দিলো আৰু ইয়া দেখিছেনে আৰু এইটো মিক্সিটোতে এতিয়া চাউলকেইটা ভালকৈ পিচি লম। আৰু ইয়া দেখিছেনে চাউলখিনিও ভালকৈ পিছা হৈ গৈছে আৰু এতিয়া চালি লম আৰু ইয়া দেখিছেনে চালনীখন লৈ লৈছো আৰু ইয়াতে এতিয়া ভালকৈ চালি লম। আৰু ইয়া দেখিছেনে নাৰিকল এটাও লৈ লৈছো আৰু নাৰিকলটো এতিয়া ৰুকি লম। আৰু ইয়া দেখিছেনে পিঠাগুৰিখিনিও ভালকৈ চালা হৈ গ'ল আৰু ইয়া দেখিছেনে বাটি এটা লৈ লৈছো আৰু বাটিটোতে এতিয়া ভৰ্তি কৰি লৈ লম। আৰু ইয়া দেখিছেনে পিঠাগুৰিখিনিও মই জোখৰ এবাটি লৈ ললো আৰু ইয়া দেখিছেনে কেৰাহীটো বহাই দিলো আৰু ইয়াতে দিম এতিয়া কেঁচা পিঠাগুৰিখিনি আৰু হেয়াও দি ভালকৈ ভাজি লম কেঁচা গোন্ধটো যোৱালৈকে মাত্ৰ 5 মিনিট মানৰ কাৰণে। আৰু ইয়া দেখিছেনে পিঠাগুৰিখিনি ভালকৈ এতিয়া লৰাই দিলো আৰু এনেকৈ গেছৰ ফ্লেমটো ল' কৰি 5 মিনিট মানৰ কাৰণে ভাজি লম কেঁচা গোন্ধটো যোৱালৈকে। আৰু ইয়া দেখিছেনে আৰু ইয়া দেখিছেনে পিঠাগুৰিখিনিও ভালকৈ ভাজা হৈ গৈছে কেঁচা গোন্ধটো যোৱালৈকে ভাজি ললো আৰু ইয়া দেখিছেনে গাখীৰখিনিও ভালকৈ গৰম কৰি ললো যিহেতু ফ্ৰিজত আছিল গাখীৰখিনি আৰু ইয়া দেখিছেনে ভালকৈ উতলাই ললো আৰু এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিলো। আৰু ইয়া দেখিছেনে ভাজি থোৱা পিঠাগুৰিখিনি ঠাণ্ডা হ'বলৈ কাৰণে থৈ দিছিলো আৰু ইয়াতে দিলো এতিয়া চুজি 3 চামুচ আৰু ইয়া দেখিছেনে আৰু ইয়াতে দিম এতিয়া নিমখ অকমান আৰু ইয়া দেখিছেনে আৰু ইয়াতে দিম এতিয়া চেনি 4 চামুচ আৰু আপোনালোকে যিমান মিঠা খাব বিচাৰে তাৰ পৰিমাণতে দিব। আৰু ইয়া দেখিছেনে আৰু ইয়াতে দিম এতিয়া ৰুকি থোৱা নাৰিকল আৰু ইয়া দেখিছেনে আৰু এতিয়া ভালকৈ গুটেখিনি মিক্স কৰি লম আৰু ইয়া দেখিছেনে গুটেখিনি ভালকৈ মিক্স কৰি ললো আৰু ইয়া দেখিছেনে পিঠাগুৰিখিনি গুটেখিনি ভালকৈ মিক্স কৰি ললো আৰু গাখীৰ উতলাই পেলাই থৈ দিছিলো নহয় গৰম কৰি আৰু ইয়াতে এতিয়া অকমানকৈ দি গুটেখিনি ভালকৈ মিক্স কৰি লম আৰু ইয়া দেখিছেনে একেবাৰে গুটেখিনি দি নাই দিয়া আৰু অকমান দি গুটেখিনি ভালকৈ মিক্স কৰি লম। আৰু ইয়া দেখিছেনে গুটেখিনি ভালকৈ মিক্স কৰি আৰু 2 মিনিট মানৰ কাৰণে ঢাকনিখন দি ঢাকি থৈ দিম। আৰু ইয়া দেখিছেনে আৰু ইয়াতে দিলো এতিয়া ৰুকি থোৱা নাৰিকলৰ গুৰি আৰু গুৰো কুটি থৈছিলো মিহিকৈ আৰু ইয়াতে দি দিলো আৰু এতিয়া গুটেখিনি ভালকৈ মিক্স কৰি লম আৰু ইয়া দেখিছেনে গুটেখিনি ভালকৈ মিক্স কৰি ললো আৰু ইয়া দেখিছেনে কেৰাহীটো বহাই দিলো আৰু ৰুকি থোৱা নাৰিকল আৰু গুৰখিনিও ভালকৈ মিক্স কৰি থৈছিলো নহয় আৰু এতিয়া ইয়াতে ভালকৈ ভাজি লম আৰু ইয়া দেখিছেনে গেছৰ ফ্লেমটো একে ল' কৰি লৈছো আৰু ইয়া দেখিছেনে আৰু মোৰ এইখিনিও ভালকৈ ভাজা হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ ঠাণ্ডা হ'বলৈ কাৰণে ৰাখি দিম। আৰু ইয়া দেখিছেনে 10 মিনিট মানৰ পাছত পিঠাগুৰিখিনি উলিয়াই চাইছো আৰু এতিয়া গুটেখিনি ভালকৈ মিক্স কৰি দিলো আৰু ইয়া দেখিছেনে মোৰ এতিয়া ভালকৈ ৰেডি হৈ গৈছে
আৰু ইয়াতে দিলোঁ এতিয়া ঘিউ এচামুচ আৰু ইয়াত দেখিছেনে আৰু ইয়াতে দিম এতিয়া বেকিং পাউডাৰ অকণমান দি দিছোঁ আৰু ইয়াত দেখিছেনে আৰু এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰি দিম আকৌ এবাৰ আৰু ইয়াত দেখিছেনে আৰু এতিয়া মোৰ ভালকৈ গোটেইখিনি ৰেডি হৈ গৈছে আৰু ইয়াত দেখিছেনে আৰু এতিয়া পিঠাগুড়িখিনি সাইড কৰি ৰাখি দিম আকৌ ইফালে মই লৈ লৈছোঁ ষ্টিল বাটি 4টা আৰু ইয়াত দেখিছেনে আৰু এতিয়া গোটেইকেইটা বাটিতে ঘিউ অকণ দি আৰু ভিতৰ ফালে ভালকৈ সানি লওঁ আৰু ইয়াত দেখিছেনে আৰু ইয়াত দেখিছেনে গোটেইকেইটা বাটিতে ভালকৈ ঘিউ খনা হৈ গ'ল আৰু এতিয়া সাইড কৰি ৰাখি দিলোঁ আৰু ইয়াত দেখিছেনে ৰুকি থোৱা নাৰিকল আৰু গুড়খিনিও ভালকৈ ভাজি থৈছিলোঁ নহয় ঠাণ্ডা হ'বৰ কাৰণে আৰু এতিয়া সেইখিনিও ধুনীয়াকৈ ওলাই ল'লোঁ আৰু ইয়াত দেখিছেনে আৰু এতিয়া বাটিটোতে পিঠাগুড়ি 3 চামুচ দি ল'লোঁ প্ৰথমতে আৰু ইয়াত দেখিছেনে আৰু ৰুকি থোৱা নাৰিকল আৰু গুড়খিনিও ভালকৈ ভাজি থৈছিলোঁ নহয় ঠাণ্ডা হ'বৰ কাৰণে আৰু সেয়াও ভালকৈ লাডু এটা বনাই আৰু ইয়াৰ ভিতৰতে দি দিলোঁ আৰু ইয়াত দেখিছেনে আৰু ইয়াৰ ওপৰতে দিলোঁ পিঠাগুড়ি 3 চামুচ আৰু ইয়াত দেখিছেনে এনেকৈ গোটেইকেইটা পিঠা বনাই ল'লোঁ মই আৰু মাজত গুড় আৰু নাৰিকলৰ গুড়ি ভাজি থৈছিলোঁ নহয় আৰু সেয়া দি মাজতে সোমাই আৰু ওপৰত পিঠাগুড়ি দি দিলোঁ আৰু ইয়াত দেখিছেনে আৰু এনেকৈ গোটেইকেইটা পিঠা বনাই ল'লোঁ আৰু ইয়াত দেখিছেনে গোটেইকেইটা পিঠা বনোৱা হৈ গ'ল আৰু মিহি মিহিকৈ গুড় কুটি থৈছিলোঁ আৰু ইয়াৰ ওপৰতে দি দিলোঁ আৰু ইয়াত দেখিছেনে আৰু তেতিয়া দেখিবলৈও ভাল লাগে নহয় জানো আৰু ইয়াত দেখিছেনে গোটেইকেইটা বাটিতে দি ল'লোঁ আৰু ইয়াত দেখিছেনে পিঠাকেইটাও ভালকৈ বনোৱা হৈ গ'ল আৰু এতিয়া কাঁহীখনতে উঠাই ল'লোঁ আৰু ইয়াত দেখিছেনে গৰম পানী কৰি ৰাখিছিলোঁ আৰু তাৰ ওপৰতে দিলোঁ ষ্টেণ্ডডাল আৰু ইয়াত দেখিছেনে বাটিকেইটাও দি দিলোঁ আৰু 3টা বাটি দিব লৈছিলোঁ 3টা বাটি নহয়গৈ আৰু এতিয়া 2টা বাটি দিয়ে 10 মিনিটৰ কাৰণে ঢাকনিখন দি দিম আৰু গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিছোঁ আৰু ইয়াত দেখিছেনে আৰু এতিয়া কুকাৰ এটাও পাতি দিলোঁ গৰম পানী হ'বৰ কাৰণে আৰু তাৰ ওপৰতে দিলোঁ এতিয়া বাটি এটা আৰু ইয়াত দেখিছেনে আৰু এতিয়া ঢাকনিখন দি দিলোঁ আৰু ইয়াত দেখিছেনে 10 মিনিটমানৰ পাছত ঢাকনিখন উলিয়াই চাইছোঁ আৰু ইয়াত দেখিছেনে ইমান ভালকৈ ফুলি আহিছে আৰু এতিয়া মই বাৰিডাল কমাই চাইছোঁ আৰু ইয়াত দেখিছেনে অকণো লাগি অহা নাই ভালকৈ সিজিয়ে গৈছে আৰু ইয়াত দেখিছেনে গোটেইকেইটাই ভালকৈ সিজি গৈছে আৰু এতিয়া মই নমাই নিলোঁ আৰু ইয়াত দেখিছেনে কুকাৰটো দিছিলোঁ নহয় এটা আৰু সেইটোও ভালকৈ ফুলি আহিছে আৰু ইয়াত দেখিছেনে বাৰিডাল সোমাই চাইছোঁ পিঠাটোৰ মাজত আৰু ইয়াত দেখিছেনে অকণো লাগি অহা নাই আৰু এইটোও ভালকৈ সিজি গৈছে 10 মিনিটতে আৰু ইয়াত দেখিছেনে গোটেইকেইটা পিঠা বনোৱা মোৰ হৈয়ে গ'ল আৰু ইয়াত দেখিছেনে আৰু এতিয়া পিঠাকেইটা আপোনালোকক উলিয়াইও দেখুৱাম আৰু ইয়াত দেখিছেনে আৰু 5 মিনিটমানৰ কাৰণে ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিছিলোঁ আৰু 5 মিনিটমানৰ পাছত পিঠাকেইটা উলিয়াই চাইছোঁ আৰু ইয়াত দেখিছেনে ইমান ভালকৈ গোটেইকেইটাই সিজি গৈছে আৰু এতিয়া এনেকৈ গোটেইকেইটা পিঠা উলাই ল'লোঁ আৰু ইয়াত দেখিছেনে গোটেইকেইটা পিঠা ওলোৱা হৈ গ'ল আৰু এটা আপোনালোকক ফালিও দেখুৱাইছোঁ আৰু ইয়াত দেখিছেনে আৰু ইমান ভালকৈ সিজিয়ে গৈছে আৰু পিঠাকেইটা বহুত কোমল হৈছে আৰু ইয়াত দেখিছেনে অতি কম সময়ত সহজতে বনাব পৰা ভাপত দিয়া পিঠা ৰেচিপি ৰেডি হৈ গ'ল আৰু খাবলৈ কাৰণে বহুত টেষ্টি হৈছিল আৰু আজি ভিডিঅ'টো ইমানেই আছিলে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া বাই বাই